এয়া বৰিগাঁৱৰ ভোগালী বিহু উপলক্ষে এয়া ৰাইজৰ পৰা উঠা হাঁহ ইতিমধ্যে এইকেইটা মই দেখুৱাই দিছোঁ। খাচী এটা আছে নেকি? এটা নহয় আৰু আছে বাৰু। এয়া মইনাতী নাথে কাটি আছে ন? তিনিটাটো বাদ দিয়া, পাছত হ'ব সেইটো। যিকেইটা আছে এয়া বৰিগাঁও নিবাসী শ্ৰীযুত খগেন চন্দ্ৰ নাথে দুটি হাঁহ দিছেহি। তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰপিছত এইফালে ইয়াত হাঁহ ইতিমধ্যে হেৰি হৈ আছে। এতিয়া আমাৰ হেৰি হৈ আছে আমাৰ জ্ঞান চন্দ্ৰ নাথে কি কৰিছে এবাৰ সোধো। আপুনি কি কৰি আছে ভালকৈ কৈ দিয়কচোন। হাঁহ গুচাই আছে। তাৰমানে কি এইটো কি হাঁহ? পাতি হাঁহ আৰু এইটো মনোহৰ নাথ। সকলোলৈ আমাৰ মাঘ বিহুৰ শুভেচ্ছা থাকিল। আমি এতিয়া বৰ্তমান মই গৈ আছোঁ এয়া জুইলৈ হাঁহকেইটা পুৰিমগৈ। হাঁহ পুৰিব। এইটো হাঁহ পুৰি আছোঁ বৰ্তমান। এইটো হাঁহ পুৰি আছে। কাটা কুটা ব্যৱস্থা তেতিয়া আমি আৰু গোটেই গাঁৱৰ ৰাইজে এসাঁজ আজি মাঘ বিহু উৰুকা বুলি আনন্দৰে গোটেইবিলাকে খাব লাগিব। আচ্ছা, গোটেই গাঁৱৰ মানুহে খাব ন? ডেকা গোটেই গাঁৱৰ। ঠিক আছে। হেল্ল'। তাৰপিছত ইফালে এইকেইটা পৰি আছে। এইকেইটা পৰি আছে এইফালে। পানী দিছে। ছাগলীত পানী মাৰিবই লাগে। ছাগলী ওপৰত পানী মাৰিব লাগে, ভিতৰত নালাগে আৰু। ছাগলীত পানী নামাৰিলে মাংস বাঢ়িব কেনে? এইটো হয়। নাই কম কাটোতে দিলেও এটা কথা আছে ন। আমি হাঁহ মাৰি আছোঁ মাঘ বিহু উৰুকাৰ কাৰণে। আমি ধুনীয়াকৈ গোটাই গাঁওখনে লগ লাগি এটা প্ৰীতি ভোজ হয়। এই ভোজটোৰ কাৰণে আমি হাঁহ মাৰি আছোঁ। ৰাতি 1টা বজাতহে খুৱাব চাগে? ৰাতি 1:30মান বাজিব। 1:30 গোটেই ৰাতি চলি থাকিব আৰু ন? গোটেই ৰাতি চলিব। আচ্ছা, নাই সকলক দিম। এয়া আমাৰ বৃদ্ধসকল। আচ্ছা, হেৰি নহয়, কিমান বছৰ আগৰ পৰা চলি আছে বাৰু এই আমাৰ পৰম্পৰাটো? আমি জনাৰ পৰাই চলি তথাপি কিমান বছৰমান হ'ব? তেতিয়া 7-8 বছৰ হ'ব নেকি? 7-8 বছৰ হ'ব নেকি আমি ভালদৰে জনা। 7-8? মোৰ নিজৰ বয়সটো এনেকুৱা। তাৰ আগৰ পৰা চলি আছে? তেতিয়া তাৰ আগৰ পৰা চলি আছে। তেতিয়া কেৱল কীৰ্তন গায়, ভোজ ভাত খায়। ভোজ খায়। আৰু আনৰ পৰাও এতিয়া নিচিনাকৈ আনৰ পৰাও বহুত আহে ন? এতিয়া এইবাৰো ধৰি নাম হ'বই, নাম কীৰ্তন নাম যাম। দেই এইফালে এবাৰ চাই দিয়কচোন। কি কৰি আছে আপুনি? মাহৰ চকল গাড়ী আছোঁ। কি কৰিব? কি মাহ এইবিলাক? এইটো মাটিমাহ। কি কৰিব? এইটো দালি বনাব ন? হয়। মাটিমাহৰ লগতে আৰু কি আছে থাকিব? হাঁহটো থাকিবই। কি হাঁহে মাহে খাব নেকি? তাৰমানে নহয়, এইটো খুকীয়া হ'ব। হাঁহে মাহে বোলে কথা মানে হেৰি কাঠআলুৰ লগত। আচ্ছা, কাঠআলুৰ লগত এইটো হেৰি হ'ব। কাঠআলু মাহ। কাঠআলু আৰু হেৰি মাটিমাহ দালি। মাংসটো বেলেগ হ'ব। এনেই অসমীয়াত কথা এষাৰ আছে নহয়, হাঁহে মাহে খোৱা বুলি। তেনেকৈ নহয় নেকি? তেনেকৈ নহয় আৰু এইটো খুকীয়া হ'ব। বাৰু আমি আনটো দিশলৈ যাওঁ। আমাৰ ইয়াতে হাঁহবিলাক জমা দিয়াৰ লিষ্ট বনাই থৈ দিছে। এতিয়া আপোনাৰ কেইটা হ'ল এই টোটেল? 49 আৰু 10টামান অহা চান্স আছেনে? আছে ন? বাৰু প্ৰদীপ কাই এবাৰ হাঁহ বুলি দিয়া, অসমীয়াতে হাঁহ বুলি কৈ দিলে হ'ল। অসমীয়াতে ভাল বুলি কৈছোঁ। অসমীয়াতে ভাল বুলি কৈছে। উদ্ধৱ দাই ক'লে তেতিয়া বাৰু। এতিয়া ইফালে এইটো হ'ল আমাৰ মেজি, ৰাতিপুৱা জ্বলাই দিয়া হ'ব। আচ্ছা, কওকচোন, ভোগালী বিহু বুলি কিবা এটা কৈ দিয়ক আৰু। মানে কি বছৰত এবাৰ আহে, এইটো আমাৰ পৰম্পৰা। সকলোৱে মিলিজুলি, গোটেই গাঁওখনে মিলিজুলি এসাঁজ ভাত খোৱাটো আমাৰ গোটেই গাঁওখনৰ এটা পৰম্পৰা। ৰাইজলৈ কিবা এটা কওক। ৰাইজে সকলোৱে আজি মিলিজুলি খাব, কোনো যে হাই কাজিয়া নকৰে, এয়া আমাৰ আহ্বান আৰু।
খোৱাখিনিতো অকণমান খাই বৈ আহিব বিহু বুলি পেলাই ফূৰ্তি কৰিব হ'বই এইটো আৰু আমাৰ পৰম্পৰাতেই পৰে সেইটো জল নামে যিহেতু নাৰায়ণ আচ্ছা আচ্ছা জল অকণমান খাবই খাই বৈ তাতে কোনো হাই হুলস্থুল নকৰে আমাক নকৰে নকৰে বাৰু সেইটো মোৰ বিশ্বাস আছে গতিকে কোনো টেনশ্যন নাই ভাবিবলগীয়া নাই আমাৰ সকলোৱে মাজে কাৰ্যসূচী চলি যাব ধন্যবাদ পুখুৰী মাছ বৌ এয়া মই প্ৰথমতে দেখুৱাই লওঁ এয়া আমাৰ ৰঙালাও কাটিছে ৰঙালাও আমাৰ বৌহঁতে কাটি আছে বৌ কি কেইটামান কাটা গ'ল এতিয়ালৈ 10টামান ন 10টামান কাটা গ'ল তাৰপিছত এয়া কাঠআলু আছেই ইয়াত এইটো কাঠআলু আছে সেইফালে ফ্ৰেঞ্চ বিন আছে তাৰপিছত এইফালে কাটা মানুহ নাই ভালে আকৌ পূৰা হেৰিত যাব গোটেই অসমে চাব এতিয়া কম মানুহক বেছি মানুহ থকা চবকে চালে হয় সেইটো বেয়া এইটো আলু আৰু এইটো পিঁয়াজ এয়া পিঁয়াজ ৰ'ব এবাৰ মিচিকীয়া হাঁহি মাৰি দিয়কচোন এফালে এবাৰ চাই এইফালে মিচিকীয়া হাঁহি মাৰি আছে দিয়ক এইফালে চাই দিয়ক এবাৰ এইফালে এইবাৰ কিয় এয়া লাজ কৰিছে অলপ ভিনি এইটো নমস্কাৰ দিয়ক এতিয়া দে ভোগালী বিহু বুলি এবাৰ ভিডিঅ'কে কৰিছ ন ঠিক আছে আৰু এইফালে আমাৰ মানুহ আহি আছে আৰু কাটিবৰ কাৰণে শাক পাচলি কাটিবৰ কাৰণে আমাৰ 7মান বজাৰ পৰা 7মান আৰম্ভ হ'ব এতিয়া ভোজৰ হেৰি ভোজ বনোৱা আৰম্ভ হ'ব এতিয়া গোটেই ৰাতি চলিব ইয়াত চাওক $51 হ'ব 60টামান হ'ব 65টামান হ'ব